লিলি লিলি মই হৰেণৰ ঘৰৰ পৰা আহোঁচোন। যাওক যাওক, কথাটো কি হ'ল সঠিককৈ খবৰটো লৈ আহিব। যাওঁ দে। আজি বহুত দূৰ খোজ কাঢ়িলোঁ দেই, ভাগৰেই লাগি গ'ল আৰু। যাওঁচোন বাৰু, হৰেণ আছেই নে নাই ঘৰত। হৰেণ হৰেণ ঘৰত আছনে? নগেন দেখোন, ভালনে তোৰ? মই এই ভিতৰতে অলপ কাম কৰি আছিলোঁ। ব'ল ভিতৰতে বহিবি। নাযাওঁ আজি ভিতৰত বহিবলৈ। মই তোৰ লগত কথা এটা পাতিবলৈহে আহিছিলোঁ। বহুত ডাঙৰ আৰু জৰুৰী কথা, তই ভালদৰে শুনিবি। কি কথা কচোন বাৰু? কালি তোৰ ল'ৰাটোৱে মোৰ ল'ৰাটোৰ লগত স্কুলত কাজিয়া কৰি তাৰ মূৰটো ফালি দিলে। কি ক? সঁচাকৈ নেকি? মিনতি, এইফালে আহাচোন, কথা এটা হ'ল। দাদা দেখোন, কি হ'ল, কিয় পাতিছিলে? কালি বোলে স্কুলত আমাৰ ল'ৰা কচুৱে নগেনৰ ল'ৰাটোক মাৰি মূৰটো বোলে ফালি দিলে। এনেকুৱা হ'বই নোৱাৰে, আমাৰ ল'ৰা তেনেকুৱা নহয়, আমাৰ ল'ৰা বহুত ভাল। কচু এইফালে আছোন। কোৱা দেউতা, কিয় মাতিছিলা? তই বোলে কালি টিংকুক স্কুলত মাৰিলি বোলে। মই নাই মৰা দেউতা, সিহে মোক মাৰিছিলে। মইনো কিয় মাৰিম, মইতো কাজিয়া নকৰোঁৱেই দেখোন। কচু, সঁচা কথা ক, কালি তই মোৰ ল'ৰাটোক মাৰিছিলি নে নাই মৰা? নহয় নগেন খুৰা, মই তাক নাই মৰা। তেন্তে তাৰ মূৰটো কেনেকৈ ফাটিলে কচোন বাৰু তই? সি দৌৰা দৌৰি কৰি আছিলে, তাৰপিছত ক'ৰবাত খুন্দা খাই সি পৰি গ'ল আৰু তাৰ মূৰটো ফাটি গ'ল। আৰু সি এতিয়া মোৰ বদনাম দিছে মই মাৰিলোঁ বুলি। আপুনি মোৰ ল'ৰাৰ ওপৰত তেনেকুৱা বদনাম জাপি নিদিব, মোৰ ল'ৰা তেনেকুৱা নহয়। মোৰ ল'ৰাই মোক যেনেকৈ কৈছে মই তেনেকেই বিশ্বাস কৰোঁ, কাৰণ মোৰ ল'ৰাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। চাহ হৰেণ, এহেঁত দুটাৰ মাজত কিন্তু কিবা এটা হৈছে। কালি কি হ'ল সঁচা কথা ক মোক। সঁচা কথাটো কম বাৰু, গালি নিদিবা কিন্তু। কি সঁচা কথা, সোনকালে ক মোক। আমাৰ দুটাৰ কাজিয়া লগাটো সঁচা। এটা মৰ্দনলৈ কাজিয়া লাগিছিল। সি মোৰ ভাগৰ মৰ্দনটো টানি লৈ গৈছিল আৰু তাক মই তেতিয়া গটা মাৰি দিছিলোঁ। তেতিয়াই তাৰ মূৰটো ফাটি গ'ল। কি? তই কৰিলি এনেকুৱা কাম? তোক মই কি কৰোঁ চাই থাক। হৰেণ, দেখিলি নহয় তোৰ ল'ৰাৰ কাণ্ড। কচু, তোক মই কি কৰোঁ চাই থাক। আজিয়েই তোৰ স্কুললৈ যাম মই, আৰু তোৰ প্ৰিন্সিপালক মই তোৰ বিষয়ে কম। নগেন, তই বেয়া নাপাবি, ইয়াৰ মই ব্যৱস্থা লৈ আছো। হ'ব দে, তই কিন্তু ব্যৱস্থা লবি, নহলে মই ব্যৱস্থা লম। যাওঁ দে মই এতিয়া। মই যোৱাৰ কাৰণে ভালেই হ'ল, কিবা এটা সমাধানৰ পথ দি থৈ আহিলো। ই নগলে কাইলৈ মই ব্যৱস্থা গ্ৰহণ কৰিম। ভাগৰি লাগি গ'ল, ঘৰ পালোহি। খোজকাঢ়ি যোৱাটোৱেই মোৰ ভুল আছিলে, গাড়ীখন লৈ যাব লাগিছিলে। এইবাৰ গ'লে গাড়ীখন লৈ যাব লাগিব। পেট্ৰলৰ যিহে দাম, গাড়ীখন কি নিম আৰু, গাড়ীখন বিকিয়েই দিম চাগে। হেৰা, মই পালোহি। কি ক'লে, কাম হ'লনে? হ'ল, মই ব্যৱস্থা কৰি থৈ আহিছো। ভালেই কৰিলে। হ'ব, এতিয়া মোক এইবোৰ প্ৰশ্ন সুধি নাথাকিবা, মই এতিয়া অলপ জিৰাই লওঁ।